सनितपुर जिल्लानि सारदियाव मान बावनाय हाबाफारिया ढेकियाजुलिनि शहीद उद्यान आफादनि नब्लाङाव जालाङो। ढेकियाजुलिनि मोनसे एनजिअआ बानजायनायाव थांनाय दुर्गा फुजा खुंनाय फुजा आफादफोरनि गेजेराव फुजा आफादफोरनो बायदि बायदि आयदानि सायाव बान्था गथायो। सारदिया सन्मान मुंनि फुजा आफादफोरनि गेजेराव खुंजानाय बादायलायनायाव सा 9 बिजिरगिरिफोर फारियै ढेकियाजुलि नोगोर आफादनि मेयर सुस्मिता दास, लेङाइ मेयर तुलिका सइकिया, समाज सिबियारि बातास अरां, कनक बरदलै, मुन्ना सान्दक, गौतम साहा, रन्जन सइकिया, असिम दास, बलराम बर्मामोननि नायबिजिरनायखौ बिथा खालामनानै बे बान्थाखौ होनाय जायो। साबसिन आब्रुथि गोनां हान्जानि बान्थाखौ अमर समिति दुर्गा फुजा आफादा, बयनिख्रुइ साबसिन रुजुजायै दिन्थिफुंनाय बान्थाखौ सान्तिपारा जुब समाज फुजा उद्यापन समितिया मोननो हानायजों लोगोसे गुबुन गुबुन मोन 7 फुजा सामलाय आफादनो बान्था होनाय जायो। मख'नो गोनांदि एनजिअनि बानजायनायाव सेथि बान्थाखौ महाबीर सेठिया, नैथि बान्थाखौ स्वप्नापाल नाथ आरो सन्जय कानु, थामथि बान्थाखौ जयन्त दास आरो पियुष दास मोना दान होदोंमोन। পৰিচালনা সমিতি তৰফৰ পৰা সমূহ ঢেকিয়াজুলি ৰাইজ তথা ফাৰ্ষ্ট অফ এনজিঅ'ক ধন্যবাদ দিছোঁ। কাৰণ আমি এইবাৰ দ্বিতীয় পুৰস্কাৰ পাইছোঁ, শাৰদীয় সন্মান। আমি যিটো দুৰ্গা পূজা কৰোঁ ঢেকিয়াজুলি কালীবাৰী, সম্পূৰ্ণ যিটো হিন্দু ধৰ্মৰ শাস্ত্ৰ অনুসাৰে যিটো পূজা হয় সেইটো পূজা কৰোঁ। আমি ফলৰ কাৰণে পূজা নহয়, আমি মানে যিটো কৰিব লাগে নিয়মৰ যিটো ৰীতি নীতি মানি কৰোঁ। এইবাৰ দুৰ্গা মা আমাক দিছে সেকেন্ড প্ৰাইজ, তাকে ধন্যবাদ, সবকে ধন্যবাদ থাকিল। ফাৰ্ষ্ট অফ এনজিঅ' ধন্যবাদ। ইউনিক প্ৰেজেণ্টেশ্যন এটা দিছোঁ আমি, মানে তেওঁলোকে আমাৰ স্বাধীনতা সংগ্ৰামী ওপৰত তেওঁলোকে এটা প্ৰেজেণ্ট কৰিছে যে দুৰ্গা পূজাত, তো সেইকাৰণে তেওঁলোকক সেই বঁটাটো দিয়া হৈছে। আৰু ৰিচিপশ্যন মানে কি হয়, আমি ভাবোঁ আমি ভাৰতবৰ্ষৰ অসমৰ সকলো ৰাইজে মানে অতিথি আপ্যায়ন খুব ভাল। তাৰ কাৰণে আমি অসমবাসী হিচাপে এইটো গৌৰৱ কৰোঁ যে বাহিৰৰ পৰা মানুহ আহিলে আমি সকলো ধৰণৰ মানে অতিথি আপ্যায়নটো ভালকৈ কৰোঁ। তো সেইকাৰণে আমিও বিচাৰোঁ আমি কোনো দুৰ্গা পূজা কমিটিৰ ওচৰত গ'লে, মূৰ্তিটো চাব গ'লে তেওঁলোকে আমাক এষাৰ মাত দিয়ক, মানে কমচে কম যে আপোনালোকে আহক বহক। তো সেইটোৰ কাৰণে আমি ভাবিছোঁ এটা অতিথি আপ্যায়নৰ কাৰণে এটা পুৰস্কাৰ আমি ৰাখোঁ। সেইটোৰ কাৰণে আমি নৱজ্যোতি ক্লাবক সেই পুৰস্কাৰটো আমি দিছোঁ। আৰু এই কমপ্লিট পুৰস্কাৰবিলাক দিয়াৰ ক্ষেত্ৰত আমাৰ ফাৰ্ষ্ট অফ এনজিঅ'ই আমি অৰ্গেনাইজ কৰোঁ, কিন্তু আমাৰ এইটোত কোনো ধৰণৰ আমাৰ ফালৰ পৰা দিয়া নহয়। এইটো আমি এটা জাজমেণ্ট কমিটি এটা বনাই দিওঁ। এই বিচাৰক থাকে আপোনাৰ 9জন বিচাৰক আছিলে এইবছৰ। তো এই 9জন বিচাৰক মণ্ডলী কি অনুভৱ কৰা, কি ক'ব? বহুত ভাল লাগিছে। দুৰ্গা পূজা যেতিয়াৰ পৰা আমি দুৰ্গা পূজাৰ বতৰ মানে ষ্টাৰ্ট হয় তেতিয়াৰ পৰা আমি এই অনুষ্ঠানটোৰ কাৰণে লাগি থাকোঁ যে আমাৰ দুৰ্গা পূজাটো কেনেকৈ ভালকৈ কৰিব পাৰোঁ ঢেকিয়াজুলিত। তাৰ কাৰণে আমি প্ৰতিটো কমিটিক মানে জনাওঁ যে আমি এনেকুৱা এটা অনুষ্ঠান কৰিম। তাৰপিছত তেওঁলোকে আগতকৈ যোনে যিমান ভালকৈ কৰিব পাৰে, পাতিব পাৰে সেইটো চেষ্টা কৰে প্ৰতিটো কমিটিয়ে। আৰু সকলো ঢেকিয়াজুলি ৰাইজে আমাক মানে সহায় সহযোগিতা আগবঢ়ায়। তাৰ কাৰণে আমি ইমান ধুনীয়াকৈ এটা অনুষ্ঠান এটা প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ আৰু শৃংখলাবদ্ধ কোনে কোনে পুৰস্কাৰ লাভ কৰিলে? ফাৰ্ষ্ট পুৰস্কাৰ পাইছে আপোনাৰ প্ৰথম মানে সকলো ফালৰ পৰা, সেইটো হ'ল আপোনাৰ হৰি মন্দিৰ দুৰ্গা পূজা কমিটি। দ্বিতীয় পুৰস্কাৰ পাইছে আপোনাৰ কালীবাৰী দুৰ্গা পূজা কমিটি। তৃতীয় পুৰস্কাৰ পাইছে আপোনাৰ মুক্তি সংঘ দুৰ্গা পূজা কমিটি। আৰু বেষ্ট ডিচিপ্লিন এৱাৰ্ড পাইছে আপোনাৰ অমৰ সমিতি। আৰু বেষ্ট মূৰ্তি পাইছে আপোনাৰ মহিলা তৰুণ সমিতি, মহিলা সংঘ। আৰু আপোনাৰ আমি এইবছৰ 2টা প্ৰাইজ নতুনকৈ এড কৰিছোঁ। এইটো আপোনাৰ শান্তিপাৰা যুৱ সমাজে এটা পাইছে ইউনিক প্ৰেজেণ্টেশ্যন। ইউনিক প্ৰেজেণ্টেশ্যন এটা দিছোঁ আমি, মানে তেওঁলোকে আমাৰ স্বাধীনতা সংগ্ৰামীৰ ওপৰত তেওঁলোকে এটা প্ৰেজেণ্ট কৰিছিলে দুৰ্গা পূজাত। তো সেইকাৰণে তেওঁলোকক সেই বঁটাটো দিয়া হৈছে। আৰু ৰিচিপশ্যন মানে কি হয়, আমি ভাবোঁ আমি ভাৰতবৰ্ষৰ অসমৰ সকলো ৰাইজে মানে অতিথি আপ্যায়ন খুব ভাল। তাৰ কাৰণে আমি অসমবাসী হিচাপে এইটো গৌৰৱ কৰোঁ যে বাহিৰৰ পৰা মানুহ আহিলে আমি সকলো ধৰণৰ মানে অতিথি আপ্যায়নটো ভালকৈ কৰোঁ। তো সেইকাৰণে আমিও বিচাৰোঁ আমি কোনো দুৰ্গা পূজা কমিটিৰ ওচৰত গ'লে, মূৰ্তিটো চাব গ'লে তেওঁলোকে আমাক এষাৰ মাত দিয়ক, মানে কমচে কম যে আপোনালোকে আহক বহক। তো সেইটোৰ কাৰণে আমি ভাবিছোঁ এটা অতিথি আপ্যায়নৰ কাৰণে এটা পুৰস্কাৰ আমি ৰাখোঁ। সেইটোৰ কাৰণে আমি
নৱজ্যোতি ক্লাবক সেই পুৰস্কাৰটো আমি দিছোঁ। আৰু এই কমপ্লিট পুৰস্কাৰবিলাক দিয়াৰ ক্ষেত্ৰত আমাৰ ফাৰ্ষ্ট অফ NGO আমি অৰ্গেনাইজ কৰোঁ, কিন্তু আমাৰ এইটোত কোনো ধৰণৰ আমাৰ ফালৰ পৰা দিয়া নহয়, এইটো আমি এটা জাজমেণ্ট কমিটি এটা বনাই দিওঁ। কেইজন বিচাৰক বিচাৰক থাকে আপোনাৰ 9জন বিচাৰক আছিলে এইবছৰ। তো এই 9জন বিচাৰক মণ্ডলীয়ে যোনটো সিদ্ধান্ত দিয়ে এইটোৰ ওপৰত আমি এই সিদ্ধান্তটো এনাউন্স কৰি পেলাই প্ৰাইজটো দিওঁ। থেংক ইউ। অনুষ্ঠান দুৰ্গা পূজা সকলো ৰাইজৰ বাবে অত্যন্ত আকৰ্ষণৰ বিষয়।